আমি আহি গেলো ও বৰমাই আছা না ভালে ধৈৰ্য কেনেকে ধৰো বৌ মই তাক কিমান ভাল পাইছিলো মইহে জানো বৌ তোমাৰ মনত নাই মত তিৰিটো মৰতে মই কান্দি থাকোতে দেখো তুমি নিজে কৈছিলা আপা যো মাততে যাওঁ যো দে মই কাপোৰ চাপোৰ খুলি লওঁ দে হ'ব বৰমাই মই এখিনি টাইমত মেগী খাওঁ আছে না মেগী মেগী পাৰা মেগী নাই দে তে হ'ব দে ভাতে খাম দে দেউতা অসম্ভৱ তই বিধৱাক বিয়া কৰাবি আৰে মইনো কোন চাবাল ময়ো তিৰি মৰা সুবিধা তুমি এৰি ক'ত গুচি গেলা আমি কেনেকে থাকিম আমাক ভাত আঞ্জা কোনে বনাই দিব আমাক এৰি কিয় গুচি গেলা তুমি তই কিয় গুচি গেলি তই ঘূৰি আহে হ'ব দে বাপা তোৰ দৰে মোক কুলি মৰম কৰিব অ' বাপা হ'ব দে বাচ্চা দুখ নকৰবি আমি আছো নহয় বাচ্চা লংকে নাকান্দি মায়েৰে আমাক এৰি স্বৰ্গ পালাক মায়েৰে আৰু ঘূৰি নাই আমাক এৰি গুচি গেল মই কামৰ পৰা অহাৰ পিছত কিমান কি জীৱনে লৈছিল আৰু মোক কুলি বনাই দিব অ নন্দ নাকান্দবা হা হ'ব দে ধৈৰ্য ধৰা ধৈৰ্য কেনেকে ধৰো বৌ মই তাক কিমান ভাল পাইছিলো মইহে জানো মোৰ দুখৰ বেদনা শুনি বুজি পাব দে হ'ব দে নন্দ যি হৈছে কান্দিলেনো কি হ'ব আৰু নাকান্দবি অ নন্দ হ'ব দা দুখ নকৰবা আমি আছো নহয় ফলাখিনি মাজে মাজে আহি কিনে আমিও বনাই দিবা পাৰিম তোনাই মাত্ৰ দুখ নকৰবা অ নন্দ তনাই দুখ নকৰবা তাই ঠিকে কৈছি আমি তনাৰ লগত সদায় আছো যেনকে পাৰো সেনকে আমি সহায় কৰি যাম অ' বাচ্চা দুখ নকৰবি যোৱাটোতো গেলে থাকা গিটাইতো এতিয়া ভালকৈ চলিবা লাগব খাবা লাগব জেঠি বৌ তোনাই মোৰ ছোৱালীটোক চাবা মায়াবোৰ মৰম কিনি দিব তোনাই হ'ল অংকে হ'ব দে সেনকে কান্দি নাথকিবি তই আমাক নিজৰ মায়েৰৰ দৰে ভাবিছোন আমি আহি গেলো ও বৰমাই আছা না ভালে আছো ৰ ভালে অ নন্দ কি তপলা পাতি লৈ দেখোন কথাটো কি কথা একো নহয় আহিলো আৰু তোনাৰ ঘৰত হয় নেকি হ'ল অংকে আজিকালি তই কাপোৰ বেপাৰত ধৰছা না কি বেগ চেগ লৈ আনছা দেখোন ও বৰমাই মই কাপোৰ বেপাৰী হম আমাৰ 14 গোষ্ঠীয়ে চাকৰি কৰে তই এতিয়াও বুজি পোৱা নাই এতিয়া তপলাকেইটা ক'ত থম ক'ত থ মানে মই একো বুজি পোৱা নাই হা বৌ তোমাৰ মনত নাই মত তিৰিটো মৰতে মই কান্দি থাকোতে দেখো তুমি নিজে কৈছিলা ইটো কৰি দিম সিটো কৰি দিম দৰকাৰ হলে আমাৰ ঘৰত যায় 2-3 মাহ থাকি বা পাৰি গেলা না কি তুমি মই কিন্তু থাকিম বুলি আহিছো 10-15 দিন নহাকে মই নাযাওঁ পাই ও বৰমাই তই দুয়ো কৈছিলিয়ে ভাত বনাই দিম চাহ বনাই দিম সেইকাৰণে আমি থাকবা আহিছো দে যোৱা মাহত আমি বলিহঁতৰ ঘৰত থাকলো ইটো মাহ তোমাৰ ঘৰত থাকিম বুলি আহিছো দে তোনাই ইমান দিন কেনকে থাকবা হা একদিনৰ কথাটো বেলেগ আছিল তাতে আৰু ঠাণ্ডাৰ দিন কাপোৰ কানিৰ কিমান অসুবিধা হয় তনাইতো জানাই ও বৰমাই গম পাইছিলোৱে আমি কিবা নহয় কিবা এটা যি অসুবিধা হ'ব সেইকাৰণে আমি এখন বেগত কম্বল লৈ আহিছো বৌ ভিতৰত বলা মোৰ মস্ত ভোক লাগছি কিবা অলপ বনাই দিয়া ও দেউতা মই কিন্তু এতিয়া মেগীহে খাম মেগী খাবি বাবা মেগী আছে নেকি বৌ হে ক'ত এইগিলা মেগী চেগি থাকবো মেগী চেগি নাখাওঁ এইগিলা হয় নেকি বলা ৰুটি বনাবা আৰু আলু অলপ ভাজি দিবা বলা 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 এই মখা আহি ঘৰত সোমলাক মোকো যে কিহে পাইছিল মুখ খান্দি যা তা বকি ইটা ফচি মৰলো কি কৰবা বা মুখ খান্দি কৈছিলো ভাত বনাই দিম চাহ বনাই দিম নিজৰ পৰিয়ালটোৱে ৰাখবা টান হৈছে আৰু এটা পৰিয়াল পুহিবা লাগে চাল্লা নিজৰ ভৰিত নিজে কুঠাৰ মাৰলো মই ও বৰমাই কতে কি হ'ল এই চলা দুটা ধুবা লাগছিল বাচনা ওলছি মস্ত কি তোৰ মই চলা ধুবা লাগে সামান্য চলা দুটাও তই ধুবা নৰা
মাই মৰাতে তই আমাৰ তাত যাই কিনে কি কৈছিলি মনত নাই তোৰ হে প্ৰভু ইখান ঘৰত শত্ৰুৱে আহক তথাপি তন্ধন নিচিনা আলহী নালগে কি বিৰক্তি দিয়ায়ে দি সেইকাৰণে মানুহক আশা দিবা নালগে বুজছা মাই মৰাৰ টাইমত কিমান দুখ কৰিছিলি এতিয়া পস্তাইছা না ধুবাই লাগবো তে বৰমাই যাও দে তে ন তোকে বহুত কষ্ট দিলো হান পাও বেয়া চেয়া নাপি তই এ কিয়নো পাম বেয়া তন্ধক আৰু বেয়া পাম না হেৰি তহঁতৰ থাকি কিনে বহুত ভাল লাগছি এতিয়া আমি গজেংগড়ত যাম তাৰপিছত আমাতহে যাম কেতিয়াবা সময় পালি আহিম দে ন দেউতা আহিবা লাগবো তোমাৰো বৌ মাজে মাজে খবৰ ল'বা আহি থাকিম থাকাও হ'ল না কি ক বল লংকে যাও বল ইতা বৰমাই যাও দে ন বাপ্পা ঐ গেল দেই দুটা ইমান বিৰক্তি দিবা পাৰে ধেই হৰি চাহখিনি খাওক বিস্কুট দুখন ভিজাই দিছোঁ দক আপুনি দেখোন বেলেগ বস্তু খাবাই নৰে মই আকৌ খাব নোৱাৰোঁ সৰ্ব শৰীৰটো বিষ যি খাওঁ তাকেই ওলাই আহে দেখোন নাখালে কেনেকৈ হ'ব অলপমান খাওক আপুনি উশাহ খাবও আছে ভগৱানে যে আমাক কি লীলা শিলা দেখাইছি কোনদিন আজি ভাল পাব আপুনি মই আৰু ভাল নাপাম হা ভগৱানে মোক কিবাকে মাৰি নিলেই হয় বৰমাই বৌ ভালে আছ ন দাদা কি হৈছে তোৰ বাইপে গোটেই আৰু কৰবা আহিলিহে আমি এই বন্দিতা বহুতৰ পৰা আহিলো আৰু কেইদিনমান তহঁতে থাকো বুলি আহিছো দে মোৰ বেমাৰৰ খবৰ ল'ব আহিছা পাওঁ বৰ দেউতা তোৰ খবৰ ল'বাই আহিলো আৰু একেলগে 10-15 দিন মান থাকিম বুলি আহিলো না কিয়ে দেউতা কি 10-15 দিন থাকাকে আহিছা মানুহটোৰ কিমানখিনি বেমাৰ ইমান টানত চলি আছো আমাকে পইচা লাগে হয় দে বৌৰে ঠিকেই কৈছে আঞ্জা পাচলিৰো ইমান দাম হৈছে ঔষধ কিনবা পইচাই নোহোৱা আছে জানা না বৌ চিন্তা কিয় কৰছ তুমি হা মানুহৰ গাতে বেমাৰ থাকে ভাল হ'ব দে আৰু জছো খাৱাৰ অলপ ব্যৱস্থা কৰা এই চলটো ৰাতিপুৱাৰ পৰা লগানি আছে নন্দ আমাৰ তাতে তুমি থাকিব নৰ মই কেনেকে 4টা মানুহ পুহিমা নৰ দা বৰমাই তই চিন্তা কৰিব নালাগে এটা তিল বোলে 7টা ভাগে ভাগে খাইছিল কিবাকে থাকিম দেই দা বৌ আজিকালি মানুহ লগানে নমৰেতো চৰকাৰে চাউল দেই দেখোন নিমখ তেলেদি হ'লেও খাই থাকিম দে নৰা তন্দক ৰাখবা নৰো দেই সেই তিলো নাই সেই চাউলো নাই বৰমাই ইনকে কলি কিংকে হ'ব তই আমাৰ মাই মৰাৰ টাইমত মোক কৈছিলি মাক দৰে মৰম কৰিম বুলি ইটা দুহুন বহিবাই দিয়া নাই মোক কিয় বনাই দিকে যা মোৰ ভোক লাগছি দা বৌ লংকে ঠিকে কৈছি মোৰ তিৰি মৰতে নাই ইমান সান্তনা দিলা এতিয়া আৰু বহিবাই দিয়া নাই নাই নহ'ব দে সেইদিনাখনে মই কিবা এটা আবেগত কৈছিলো কোৱা কথা কৰবা যে লাগব কিবা কথা হ'ল নেকি সেইকাৰণে আবেগত যাতা কথা কবা নাংগে আমি দো কিমান আশাত আছো আমিহে জানো বুজা হ'ব দা যি মিলে সেন্দেও খাব আমিও খাম ইমান আশা কৰি আহিছে থাকবে দে আপা মাততে যাওঁ দে মই কাপোৰ চাপোৰ খুলি লওঁ দে বৰমাই মই এখিনি টাইমত মেগী খাওঁ আছে না মেগী মেগী পায়া মেগী নাই দে হ'ব দে ভাতে খাম দে তাৰ মেগী চেৰা এন্দকো মই থাকাহান কৰিম বন্দিতা বাইদেউ ফোন মাৰছিল নহয় ইমান বিৰক্তি দেই বোলে আজি 3 মাহ হেঁতি হেন্দে বেলেগৰ ঘৰতে খাই কটালাক হ'ব দা বুজা থাকক দা আকৌ নহয় আপুনি মনে থাকক আপুনি এগিলাখান একো নাচনে হেন্দক মই থাকাহান কৰিম আপোনাৰ হাগা মুটা কাপোৰ হেন্দক চব ধুৱাম হাও বৰমাই দেখোন কাম কৰিবা দেয়ে কিয় আজি আহিলো এতে লংকে গলি ঘৰটো সাৰা হালি ফিল্টাৰত পানী দিবি বৰমাই ৰাতিপুৱাৰ পৰাই দেখোন কামে কৰি আছো বাপা কাম নকৰিলে খাবি কেনকে বিৰক্তি দিবা আহিছা তাতে হা হে নন্দ তুমি ক'ত যা থাকা দাদাই নাই মৰি গেল আমি থাকি কি কৰিম বৰমাই আমি যাওঁ দে তহঁতক বহুত কষ্ট দিলো নন্দ তুমি যাবা নৰ তুমি গেলি মই কাৰ লগত থাকিম ইমান কম বয়সত মোক দাইদেৰে এৰি থৈ গুচি গেল তুমিও যদি যাও মই কাৰ লগত থাকিম বৌ মোৰ প্ৰেমতে বললাক নেকি কেনে ৰোমান্টিক কথা ক'ব ধৰিছিলো
দেউতা কি ভাবি আছা অ' বৰমাই যাবা লাগব আমি আমাৰো এখন ঘৰ আছে নহয় ৰ আপা এই বিপদৰ টাইমত একলা এৰি থৈ যাব নোৱাৰা ৰ তাৰমানে দেউতা তই যিটো ভাবছা সেইটোৱে দে নতুন মায়েৰে এটা পাবি অ' দেউতা অসম্ভৱ তই বিধৱাক বিয়া কৰাবি আৰে মইনো কোন চাবাল ময়ো তিৰি মৰা অৰো গিৰাক মৰছি বিধৱাই যি বিয়া হ'ব নোৱাৰে ক'ৰবাত লেখা আছে নেকি গণিততে আছে মাইনাছক মাইনাছে প্লাছ আমাৰ দৰে মন মিলছি হ'ব যা ভিতৰত যা হা বুজা তুমি ভিতৰত লৈ আহা